নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল যান্ত্ৰিকতালৈ। আপোনালোকে জানেনে আপোনালোকৰ যিবিলাক চিম কোম্পানীসমূহ আছে, সেই কোম্পানীসমূহৰ যিবিলাক ৰিচাৰ্জ প্লেনসমূহ সেইসমূহক আপোনালোকে 1 মাহৰ বা 2 মাহৰ বা 3 মাহৰ বুলি কয়। কিন্তু তাতে 1 মাহত 28 দিন বা 2 মাহত 56 দিন আৰু 3 মাহত 84 দিন কিন্তু এনেধৰণেহে থাকে। আচলতে সেই ধৰণে কিয় থাকে? কোম্পানীসমূহে কয় যে মাহবিলাকতো 28 দিনৰো থাকে বা 30 দিনৰো থাকে, 31 দিনৰো থাকে, আৰু সেইবিলাক মানে মিলাবৰ কাৰণে এটা মিনিমাম দিন 28 দিনটো ধৰি লৈ পেলাই সিহঁতে প্লেনবিলাক দিয়ে বুলি কয়। কিন্তু আচলতে সেইটো নহয়। ইয়াৰ আৰু এটা বহুত ডাঙৰ মাৰ্কেট ষ্ট্ৰেটেজি সোমাই থাকে। আপোনালোকে সৰুকৈ কেলকুলেশ্যন এটা কৰি চাব। 1 বছৰ 365 দিন থাকে আৰু 1 মাহৰ ৰিচাৰ্জটো 28 দিনৰ দিয়ে। আপোনালোকে যদি 28ৰে 365 দিনক হৰণ কৰি চায়, তেতিয়াহ'লে আপোনালোকে 13 পাব। অৰ্থাৎ 1 বছৰত 12 মাহ থাকে, কিন্তু যেতিয়া 28 দিনকৈ ৰিচাৰ্জটো 1 মাহৰ কৰি যায়, আপোনালোকে 1 বছৰত বা 12 মাহত আপোনালোকে 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়। এতিয়া এজন মানুহৰ পৰা যদি 12 মাহত 13টা ৰিচাৰ্জৰ পইচা পাই থাকে, মানে 1 মাহৰ মানে 200 টকা এটা যদি বেছিকৈ পাই থাকে, তেনেহ'লে তেওঁলোকৰ যি 20-30 কোটি কাষ্টমাৰ থাকে, সেইবিলাকৰ পৰা মানে কিমান হাজাৰ কোটি টকা ইনকাম হয়, এক্সট্ৰা প্ৰফিট হয়। সেইটো এটা বহুত ডাঙৰ ষ্ট্ৰেটেজি সোমাই থাকে। আৰু এই টেকনিকটো, এই ষ্ট্ৰেটেজিটো বেলেগ টুথপেষ্ট কোম্পানী বা বিভিন্ন ধৰণৰ কোম্পানীবিলাকেও ব্যৱহাৰ কৰে। যদি 200 গ্ৰামৰ পেকেটটো হয়, তাতে 195 বা 190 গ্ৰাম আহি যায়, বা যিবিলাক 100 গ্ৰামৰ পেকেট হয় কিবা হয়, সেইবিলাকত 90 গ্ৰাম বা 95 গ্ৰাম এনেধৰণে আহে। গোটেইবিলাক কাষ্টমাৰৰ পৰা যদি অকণমান ৰখি যায়, অৱশেষত এটা বহুত ডাঙৰ এমাউণ্ট প্ৰফিট হয় এক্সট্ৰা তেওঁলোকৰ। মানে সেই ষ্ট্ৰেটেজিটো সকলো কোম্পানীবিলাকে, প্ৰায় বেছিভাগ কোম্পানীয়ে মানে এপ্লাই কৰে। আচলতে এটোপাল দুটোপাল পানীৰে কেনেধৰণে সাগৰৰ সৃষ্টি হয়, এই কোম্পানীসমূহে বহুত ভালকৈ জানে, আৰু তাৰে সঠিক প্ৰয়োগ কৰি আজি এই কোম্পানীসমূহ বহুত বেছি লাভৱান হৈ আছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনে পালে, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।